Hello guys and welcome to my YouTube channel Rian Official 03 তো guys আজি গৈ আছো নগাঁও দ্বিতীয় অফিসত তো দ্বিতীয় অফিসত যোৱাৰ মেইন কাৰণটো হৈছে যে মোৰ ফ্ৰেন্ড এজনে ড্ৰাইভিং লাইসেন্সৰ বাবে এপ্লাই কৰিছিলে তো এতিয়া তেওঁ ইন্টাৰভিউ দিব লাগে তো ইন্টাৰভিউটো কেনেকৈ তেওঁ দিব তো হেতু মই ভাবিলো যে আপোনালোকৰ বাবে এটা ভিডিও বনাই দিও যাতে আপোনালোকে ভিডিওটো চাই বুজিব পাৰে যে ড্ৰাইভিং লাইসেন্সৰ বাবে এপ্লাই কৰিলে ইন্টাৰভিউটো কেনেকৈ দিব লাগে তো গাইস হেকাৰে মই আপোনালোকৰ বাবে ভিডিওটো বনাই আছো তো ভিডিওটো আপোনালোকে চাই থাকক বহুতে কথা জানিব পাৰিব তো গাইস এতিয়া যাবৰ কাৰণে ৰেডি হৈ গৈছো তো প্ৰথমতে গাড়ীটো উলিয়াই লও নেকি গাড়ীটো এটো ঘৰত নথাও বাৰু উঠাব জায়গা নাই চাও আৰু হেইটো ঘৰত থাও গাড়ীটো থাকে এটো ঘৰত তো প্ৰথমতে গাড়ীটো উলিয়াই লও তাৰ পিছত আমি আৰম্ভ কৰিম স্কুলীয়া ষ্টুডেন্ট বিলাক যেতিয়া দেখো নহয় মনটো তেনেকুৱা এটা ফিলিংছ আহে যে আকৌ মই স্কুলত এডমিশন লও তো কাৰ এনেকুৱা ফিলিংছ হয় বাৰু কমেন্ট কৰিবচোন মোৰ কিন্তু পুৰা ইচ্ছা হৈছে আকৌ স্কুলত এডমিশন লব তো গাইস কি কম স্কুলীয়া লাইফটো মানে বহুত মজাৰ লাইফ হয় কিন্তু এনে ডাঙৰ হৈছে স্কুলীয়া লাইফত যেতিয়া আছিলো না তেতিয়া বহুত এনজয় কৰিছো কাৰণটো ভাই দ্বিতীয়ত আহিছো মই ড্ৰাইভিঙৰ এপ্লাই কৰিছো অতদিন মই চুৰি কৰি চলাইছিলো মানে এতিয়া ফাইনালি মই লাৰ্নাৰ্ছ পালো তাৰ পিছত ড্ৰাইভিঙৰ কাৰণে এপ্লাই কৰিলো এতিয়া আজি 4 চকা মোৰ চলাই দেখুৱাব লাগে তো গাইস আমি নগাঁৱৰ মেইন উদ্দেশ্যটো কি আছিল জানানে তেও মানে ভুটুদা মানে ড্ৰাইভিং লাইসেন্সৰ কাৰণে এপ্লাই কৰিছিলে তো অনলাইনতহে এপ্লাইটো কৰিছিলে তো অনলাইনত এপ্লাই কৰিছে তো এতিয়াতো ইন্টাৰভিউ দিব লাগিব তো এই পিছফালে আমাৰ যিখিনি জায়গা দেখা পাইছে এইখিনি জায়গাত হ'ব মানে কিহতৰ ইন্টাৰভিউটো তো ইন্টাৰভিউটোৰ মানে ভিডিওটো মই কৰিম বাৰু কৰি আপোনালোকক দেখুৱাম তো ইয়াতে মানে লাইসেন্স বনাই আৰু যদি আপোনালোকে কোনোবাই লাইসেন্স বনাব বিচাৰে তো এইটো হৈছে দ্বিতীয় পিছ তো ইয়াতে আহি পিনি আপোনালোকে লাইসেন্স বনাব পাৰিব তো গাইস চাওক এতিয়া ইন্টাৰভিউটো আৰম্ভ হৈ গ'ল তো আপোনালোকে চাই থাকক কেনেকৈ ইন্টাৰভিউটো দিয়ে তো পিছত মই আপোনালোকক ধুনীয়াকৈ বুজাই কৈ দিম তো ভিডিওটো আপোনালোকে সম্পূৰ্ণ চাই থাকক তো আপোনালোকক ইন্টাৰভিউটো কেনেকুৱা দেখাই পাইছে তো বাইকটো কেনেকৈ চলাব লাগিব চলাই পিনি মানে ড্ৰাইভিং লাইসেন্সটো এপ্লাই কৰিছে তো এতিয়াতো গাড়ীটো চলাই দেখুৱাব লাগিব তো চাবচোন কেনেকৈ চলাইহে এতিয়া ভুটুদাৰ ইন্টাৰভিউ কৰিছে তো মই আপোনালোকক দেখুৱাই আছো তো চাই থাকক মানে মেইন কথাটো কি জানে ইন্টাৰভিউটো যে দি আছে তাৰ মানে গাড়ীৰে আপোনাৰ এইট বনাব লাগে গাড়ীটো মানে গাড়ী চলাই আপোনাৰ দেখুৱাব লাগিব যে এইটটো কেনেকৈ বনায় তো এইটটো বনাব লাগিব যদি আপুনি গাড়ী চলাই এইট বনাই দেখুৱাব পাৰে সিহঁতক তেতিয়া আপুনি সিলেক্ট হৈ যাব তাৰ মানে আপুনি মানে গাড়ী চলাব পাৰে আৰু আপুনি লাইসেন্সটো পাব তাৰ মানে কথাটো হ'ল যে আপোনালোকে যে বাইক চলাই এইট বনাব তো এইটো কেনেকৈ বনাব মই আপোনালোকক এইটো বহুত ধুনীয়াকৈ দেখুৱাই দিম তো আপোনালোকে চাওক গাইস প্ৰথমতে আপোনালোকে কি কৰিব লাগিব এনেকৈ আৰম্ভ কৰিব লাগিব এইটো সাইডৰ পৰা আপোনালোকে এনেকৈ গাড়ীটো চলাব লাগিব এনেকৈ আহিব লাগিব আহি পিনি তাৰপিছত এনেকৈ আকৌ আহিব লাগিব আহি পিনি এনেকৈ গৈ আপোনালোকে এনেকৈ এটা 8 বনাব লাগিব ঠিক আছে এইটো এটা 8 হৈ গ'ল আপোনালোকৰ এতিয়া আপোনালোকে আকৌ উল্টাকে 8 বনাব লাগিব তো উল্টাকে কেনেকৈ বনাব হেতু চাওক গাড়ীটো আপোনালোকে ইয়াৰ পৰা আৰম্ভ কৰিব ষ্টাৰ্ট কৰাটো এনেকৈ আহিব এনেকৈ আহি পিনি আকৌ এনেকৈ আহিব আহি পিনি আকৌ এনেকৈ যাব এনেকৈ যাব গৈ পিনি আপোনালোকে এইটো এটা 8 হৈ গ'ল গাইস মই যেনেকৈ আপোনালোকক বহুত ধুনীয়াকৈ 8টো কেনেকৈ বনাই দেখুৱাই দিছো তো আপোনালোকে যদি বাইক চলাই এনেকৈ 8টো বনাব পাৰে তেতিয়াহ'লে আপোনালোকে 100% ইন্টাৰভিউত সাকসেসফুল হৈ যাব আৰু আপোনালোকে লাইসেন্সটো পাব এটা কথা হ'ল যে আপোনালোকেতো 4 চকীয়া বাহন চলাই তো তাৰ ভাবেতো আপোনালোকৰ লাইসেন্স লাগিব তো হেতু লাইসেন্স পাবলৈ হলে আপোনালোকে কেনেকৈ ইন্টাৰভিউ দিব লাগিব মানে 4 চকীয়া বাহনৰ বাবে যদি আপোনালোকে লাইসেন্স বিচাৰিছে তো এটো পাবৰ কাৰণে আপোনালোকে কেনেকৈ ইন্টাৰভিউটো দিব লাগিব তো মই আপোনালোকক দেখুৱাই আছো তো ইন্টাৰভিউটো কেনেকৈ দিব লাগিব তো চাওক আপোনালোকে আপুনি যদি 4 চকীয়া বাহনৰ বাবে এপ্লাই কৰিছে তো ইন্টাৰভিউটো আপোনাৰ দিব লাগিব এনেকুৱা ভাবে চাওক আপোনাৰ গাড়ীটো এইখিনি ঠাইত আছে তো আপুনি এইখিনি ঠাইৰ পৰা মানে গাড়ীটো পিছুৱাই 20 মিটাৰ দূৰলৈ আহিব লাগিব অহাৰ পিছত ইয়াত ধৰক আপোনাৰ এটা গেট থাকিব এই গেটটো আপোনালোকে পিছুৱাই বেক কৰি মানে গাড়ীটো বেক কৰি পাৰ কৰিব পাৰ কৰি ইয়াত গাড়ীটো আপোনালোকে ঘূৰাব
মানে আপোনাৰ যিটো বাহন আছে সেইটো আপোনালোকে ঘূৰাব লাগিব ঘূৰাই পিনি আকৌ ইয়াৰ পৰা পিছুৱাই আপোনালোকে এই 20 মিটাৰলৈকে যাব লাগিব যদি আপোনালোকে এইখিনি কাম কৰিব পাৰিছে মানে গাড়ীটো পিছুৱাই লৈ যাব পাৰিছে 20 মিটাৰ দূৰলৈ পিছুৱাই আহিব লাগিব এবাৰ আকৌ আপোনালোকে 20 মিটাৰ দূৰলৈ পিছুৱাই যাব লাগিব যদি আপোনালোকে এইখিনি কাম কৰিব পাৰিছে তেতিয়াহলে আপোনালোকে ইন্টাৰভিউত 100% সাকসেসফুল তো গাইস এতিয়া এই ভিডিওটো মন কৰক আৰু ইন্টাৰভিউটো আপোনালোকে কেনেকৈ দিব লাগিব তো এতিয়া আমি দেখুৱাই আছো এক্সাম্পল তো তাৰ পৰা আপোনালোকে চাই লওক তো গাইস এর মাজতে আপোনালোকক আৰু এটা ইম্পৰ্টেন্ট কথা কৈ দিও যদি আপোনালোকে মানে কাৰ চলাই যদি ইন্টাৰভিউটো দি আছে তেতিয়ালে 100% আপোনালোকে কিন্তু সিট বেল্ট মাৰিব যদি আপোনালোকে সিট বেল্ট নামাৰে তেতিয়া কিন্তু ফেল কৰাৰ চান্সটো বেছি আপোনালোকে যিমান পাৰে সিট বেল্ট মাৰিব তাৰ পিছত ইন্ডিকেটৰ জ্বলাব মানে বেক লাইট যিকিটা আছে আপোনালোকে গাড়ীটো বেক কৰাৰ সময়ত মানে যিকিটা বেক লাইট জ্বলাব লাগে তো সেইখিনি আপোনালোকে কৰিব যদি নকৰে নহয় তে লগালগ আপোনালোকক ফেল বুলি লিখি দিব Here we go. ইয়াত যিখিনি মানে ইন্টাৰভিউ লোৱা হৈছে তো আপুনিও যদি এটা লাইসেন্স বনাব বিচাৰে এই গুটেখিনি ইন্টাৰভিউ আপোনাৰো দিব লাগিব তো মই আপোনালোকক দেখুৱাই দিছো কেনেকৈ ইন্টাৰভিউটো দিব লাগে তো আপোনালোকে যদি কোনোবাই ভিডিওটো চাইছে তে এনেকৈ একদম কাৰেক্টলি ভাবে শিকি ল'ব গাড়ীটো চলোৱা তেতিয়াহে আপুনি 1 নম্বৰত পাছ কৰিব পাৰিব আৰু ড্ৰাইভিং লাইসেন্সটো পাব তো গাইস ভিডিওটো ইমানে আছিল যদি ভিডিওটো চাই আপোনালোকে অলপো যদি ভাল পাইছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক আৰু লগতে ভিডিওটোত লাইক কৰিব কমেন্ট কৰিব আৰু শেয়াৰ কৰিব নাপাহৰিব কিন্তু দেই